আইতা ৰিহান হোৱাৰ কথা কিবা হয় আৰু আমি ইয়াতে ফৰ্চুনেটলি এইজনক লগ পালোঁ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ তো গাইজ আজি আমি যাবলৈ ওলাইছোঁ বঙাইগাঁও বিকজ আজি মানে পেহীৰ অপাৰেশ্যন তো সকলোৱে প্ৰে কৰক যাতে তেওঁ সুস্থ হৈ আহে এণ্ড সেয়ে তো গাইজ আজি যাবলৈ ওলাইছোঁ বঙাইগাঁও তো গাইজ বঙাইগাঁও হেৰি যাওঁ লাইন বাছেদি যাম চাগে গাড়ী দি নাযাওঁ আজি তো বলক গাইজ যাওঁ পিলপিলিত উঠিছোঁ কাই যাব মা যাব চাচি যাব চাচা যাব আৰু এতিয়া কাই কি নাম সৰু ভাইটো মোৰ আমাৰ ৰিয়ান হয়নে ক কিবা ক'ত যাবা ক'ত যাবি ক'ত যাইছোঁ আমি ক ক'ত যাইছোঁ ক হাইৰত আহি পালোঁ পেইং চলি আছে ইফালে জিৰে আছে বলক बहुत बड़ा टास्क होगा इसको क्रॉस करना सौ पिलपिली खान पीछे गेले हल हाँ पहला जो है वो पार हो चुका है ये वाला नहीं है यहाँ पर कोई भी नहीं है पार हो जाओ তো গাইজ ফাইনেলি তো পাৰ হ'লোঁ তোৰ গাড়ী লাগে হয়নে গাড়ীখন পাম না পাম না গাড়ীখন গাড়ীত যাম গাড়ীখন পাম না ক এতিয়া গৈছে আজি কি হৈ খাব লাগে আকৌ দেখা কাম লাগে গাড়ীত যাম বাছত যাম সৰু চলি খাব লাগে তো গাইজ মানে কথাটো হ'ল ই মোক বিৰাট ভয় খায় নাজানো কিয়া মুঠতে ভয় খায় সেখানে মুখখন অংক ডুবি ভয় চলি ভয় নাখাব অলপ ভয়ো খাব লাগে না গাইজ ঠিক আছে তো চাওঁ গাড়ী পাং না নাপাং ফৰ্চুনেটলি এইজনক লগ পালোঁ ক'ত যাব ক মই যাই আছোঁ বিলাচীপাৰা তো ইও যাব পেহীৰ ঘৰত মই যাম পেহীৰ অপাৰেশ্যনত একে কথা যেনিবা তো বলক যাই আছোঁ এখন বাছৰ পৰা উঠলোঁ নামলোঁ বেলেগত উঠিব লাগিব চাগে বঙাইগাঁৱৰ বাছ পালোঁ এদি এখন বাছ খালী আছে চৰি সেয়ে বলক আমি আহি পালোঁ বঙাইগাঁও হাতীমিটা চিভিল হস্পিটেল সেইখন হস্পিটেলখন গাইজ দেখা পাইছে তো তাতে যাব লাগিব ইয়াতে মা সেইফালে হাতীমুটা হস্পিটেল বেলেগ নাম হাতীমুটা হস্পিটেল বঙাইগাঁও চিভিল হস্পিটেল কি নাম হাতীমুটা চৰকাৰী হস্পিটেল ইয়াতে হ'ব পেহীৰ অপাৰেশ্যন তো যাম অলপ আছোঁ সেয়া বঙাইগাঁও ক'ৰ হাতীমুটা হস্পিটেল দেখা পাওঁ এনেও কয় হাতীমুটা হস্পিটেল নহয় গাইজ বঙাইগাঁও সামৰিক চিকিৎসালয় কি কয় হাতীমুটা মাটিমুটা বঙাইগাঁও আসামৰিক চিকিৎসালয় হয় আৰু আমি ইয়াতে তো নাম্বাৰ নাই থাকিব লাগে নাই ৰে নাম্বাৰটো নাই ফোন কৰিছিলোঁ না তোমাৰ নম্বৰটো মোবাইল যদি তো এইখন হ'ল বঙাইগাঁও আসামৰিক চিকিৎসালয় মানে বঙাইগাঁও চিভিল হস্পিটেল কি আৰু হাতীমুটা হস্পিটেল কোৱা হাতীমুটা গাঁওখন ঠাইখিনিৰ নাম হাতীমুটা ঠাইখিনিৰ নাম ভিতৰত ক'ব লাগিব না ঠাইখিনিৰ নাম হ'ল হাতীমুটা আৰু স্কুল হস্পিটেলখনৰ নাম হ'ল চিভিল হস্পিটেল ঠিকে আছে একো নাই চলি যায়গা সেইখিনি গাইজ তো বলক আহিব বুলি কৈ আছে এতিয়ালৈকে আহি পোৱা নাই আৰু আমি ইয়াতে খাই আছোঁ কি এইগিলা সৰু বগৰী আৰু মা খাই আছে বাদাম দি খাই আছে আংলি হট আংলি নাখায় হট
হেত আঙলি নাখায় আঙুলি কিয় কাটে আঙলি খাই কি পাবি টেষ্ট নাই এতিয়া হাতত আছে এতিয়া খা আগত খা নাছিল আঙুলি তোৰ খা নাছিল আঙুলি পেহা কব আওগে জলদি আ যাও ভাই আইছে বলে কৰিব বলে এতিয়া পেহা আইছে এবাৰ ভিতৰত যাব লাগছো বলক গাইছ ৰুমত আহি পালোঁ ইটো বাট হস্পিটালৰ ৰুম এইটোৱে ৰুমটো মানে পেক দেখিয়ে না বিৰাট বেয়া লাগিল গাইছ বিৰাট বেয়া লাগিল তো আজি মানে অপাৰেশ্যনটো হোৱাৰ কথা কিবা হয় হ'ব লাগে অপাৰেশ্যনটো হ'ব চাগে আৰু হ'লে ভাল হয় আশা কৰক সকলোৱে যাতে দোৱা কৰে ৰিকভাৰ হয় ভালকৈ সেইটোৱে বাকী আৰু সেয়ে পিছত কথা পাতি আছোঁ মই বাহিৰত খাব আহিলোঁ মানে আমি হৈছে মা ভিতৰত আছে চাহ পেহীৰ লগত আৰু মই মানে ৰাতিপুৱা একো খোৱা নাছিলোঁ ডাইৰেক্ট উঠি কিনে আহিছোঁ অলপ ভোক লাগছে সেইকাৰণে খাব যাম কিবা পাই খালি নেকি অলপ হোটেলে কিবা এখন হোটেল তো ই হ'ল ষ্টাডি মাৰি আছে আইতা ইহান তো কিবা অৰ্ডাৰ দিছে আহক নেকি তো গাইছ আৰু একবাৰ যাব লাগে তাৰে ভিতৰত বলক পাৰ হ'লোঁ তো বলক আকৌ এবাৰ ভিতৰলৈ যাওঁ এতিয়া অলপ ভিৰ কমি গৈছে বিকজ দুটামান বাজিলে মানুহবিলাক খাব গৈছে বাঢ়ি গৈছে এতিয়া পেহা তামান্না এতিয়া তাৰমানে এইটো মায়াকৰ অপাৰেশ্যন কৰিছে কাম লাগছে আমি এতিয়া ওলালোঁ পৰা আৰু ঘৰত যাম কলেমাৰি বাছ পালোঁ এতিয়া বাছত উঠোঁ আৰু ঘৰত যাওঁ নেকি গাইছ ছাবস্ক্ৰাইব কৰি বুলি কয় এতিয়া কাই এতিয়া ৰিহানে নেকি ক মই স্কুলত পঢ়িম আমি ক'ত গৈছিলোঁ এতিয়া ক আমি ক'ত গৈছিলোঁ কাক চাব গৈছিলোঁ এতিয়া আমি ঘৰত আহি আছোঁ মই স্কুলত এডমিশ্যন লৈছোঁ ইফালে চাই ফেলে ক টেঙাটো দেখি দিয়ে চকলেট কিনিছোঁ খাব নেকি গাইজ ফাইনেলি ঘৰত আহি পালোঁ তো কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ গা পা ধুলোঁ তো আজিৰ কাৰণে এইখিনি আৰু লগ পাম আকৌ এটা নতুন টপিকৰ তেতিয়ালৈকে বাই জয় হিন্দ জয় ভাৰত জয় অসম বাই